আজি আহিছোঁ এজন ক্ৰীড়াবিদৰ ঘৰলৈ যাৰ বিশ্বাস এখন সুস্থ সমাজ গঢ়িবলৈ সুস্থ মন আৰু সুস্থ শৰীৰৰ নিতান্তই প্ৰয়োজন। তেখেত অত্যন্ত অমায়িক, জীৱিকাৰ বাবে চলাই তিনিচকীয়া গাড়ী আৰু কৰে খেতি। ঈশ্বৰৰ গভীৰ বিশ্বাসী, কোমল হৃদয়ৰ প্ৰকৃতিপ্ৰেমী লক্ষ্মণ ৰাজবংশী। আৰু শৰীৰ চৰ্চাৰ বিষয়টোলৈ আহোঁ। বৰ্তমান বহুতৰে পৰিচিত হ'লা শৰীৰ চৰ্চা কৰি, ক'ত বঁটা জিকিলা এইবিলাক আমি ফেচবুকত পাই থাকোঁ। তাৰ গোটেইখিনি কথা আলোচনা কৰাৰ আগতে এইটো কথা প্ৰথমতে কোৱাচোন, শৰীৰ চৰ্চা কৰাৰ কাৰণে বা শৰীৰ চৰ্চা কৰাৰ বাবে তুমি প্ৰথমতে প্ৰেৰণাটো ক'ৰ পৰা পালা? মই যেতিয়া কলেজত যাওঁ, কলেজত গ'লে মানে কি মোৰ লগৰ ল'ৰা কলেজ যায় সিহঁতে মানে কি তেতিয়া আৰু আমি যিহেতু নৰ্মেল মানুহ সাধাৰণভাৱে আৰু চাৰ্টবিলাক সিহঁতে পিন্ধি যায়, অলপ টাইট হয়। তাৰপিছত দেখিলে মানে ভাল লাগে আৰু কি কৰে ভাই, ক্লাবত যাওঁ চুকুমৰ তাত। পিছত মোৰো কি মনটো মানে কি লাহে লাহে অলপ মানে কি মই ভাবিলোঁ আৰু যি তাতে ময়ো যাম নেকি। পিছত দেউতাক কওঁ যে ময়ো যাম দে ইয়াতে। দেউতাক ক'লে হ'ব দে যাবি। তাৰপিছত দেউতা কিন্তু মই মানা কৰা নাছিল, দেউতা মই কোনোদিন মই মানা কৰা নাই। ঘৰৰ অৱস্থা একেবাৰে বেয়া, হাই ছেকেণ্ডাৰী দি মই হেৰিত গ'লোঁ, তোমাৰ গুৱাহাটী গুচি গ'লোঁ। গুৱাহাটী যাই মই কিন্তু লাজ নকৰোঁ কামত, সাধাৰণ কেণ্টিন এখনত আছিলোঁ। প্ৰথম অৱস্থাত মোক ৰিচিপশ্যনত দিম বুলি কৈছিল গুৱাহাটীত সৰ্বশিক্ষা অফিচত মেইন যিটো অফিচ তাতে কাম কৰিছিলোঁ। তাৰপিছত যেতিয়া মালিকে মানে কি পইচাটো নেদে আৰু পইচাটো দিয়াৰ মানে কি হেৰি নকৰে। তাৰপিছত তাৰ পৰা ওলাই আহি পানীৰ গাড়ীত গুচি আহিলোঁ। পানীৰ গাড়ীত কাম কৰিলোঁ 1 বছৰ। তাৰপিছত মাৰোৱাৰী তাতে কাম কৰিলোঁ 1 বছৰ। তাৰ পৰা নিজা কৰি কিবা এটা ভাবি চব্জি দোকান দিলোঁ গুৱাহাটীতে। তাৰপিছত গুৱাহাটীত দোকান চোকান দি তাৰপিছত দেউতাৰ লাইনটো আছিল মালটানা, আৰু দেউতাই 3 চকীয়া ভেনেদি মাল টানিছিল। তাৰে মাজতে আৰু কামৰ পৰা যিটো মাৰোৱাৰী মোক বেতন দিছিল, কাম কৰা যিটো বেতন পাইছিলোঁ, তাৰ পৰা মই লাহে কৰি দাম্বেল আনিছিলোঁ। যি মই কিবা এটা কৰিম একদিন, শৰীৰ চৰ্চা আগবঢ়াম আৰু সেইটো পইচাৰ পৰা মই দাম্বেল আনিছিলোঁ। যিখিনি মাল আছিল সেইখিনি কিনি আনিছিলোঁ। কিন্তু আজিলৈকে কিন্তু এৰিব পৰা নাই। এৰিম বুলি তোমাৰ প্ৰেৰণা বুলি ক'বলৈ গ'লে প্ৰথমতে তুমি কলেজত লগৰীয়াৰ পৰাই প্ৰেৰিত লগৰীয়াৰ পৰা তেওঁলোকৰ সুঠাম দেখাবিলাক দেখি তোমাৰো মন গ'ল আৰু যে মই বডি বিল্ডিং কৰিম আৰু সুন্দৰ সুঠাম এটা দেহা গঢ়িম। আচ্ছা, সেইটোৱে তোমাৰ প্ৰেৰণা বুলি গম পালোঁ। সেইটো তোমাৰ পৰা প্ৰথমতে আমি জানো তোমাৰ জীৱনত প্ৰথমটো এচিভমেণ্ট কোনটো আছিল, মানে ক'ত প্ৰথমতে তুমি বঁটা পাইছিলা, কোনটো প্ৰতিযোগিতা, সেইটো দেখুৱাই দিয়া। বঁটা মই এইটো পাইছিলোঁ, এইটো আছিল মোৰ হেৰি চিত্ৰকলাৰ আছিল। এইটো চিত্ৰকলাৰ আৰ্টটো আছিল। এইটো মই পাইছিলোঁ যাত্ৰালোকত পাইছিলোঁ। যাত্ৰালোকত পাইছিলোঁ মই এইটো 2009 চনৰ 17 জানুৱাৰী তাৰিখে এইটো পাইছিলোঁ মই প্ৰথম স্থান পাইছিলোঁ এইটো। আৰু তাৰপিছৰ আছিল মোৰ এইটো আছিল ধমধমা আছিল। এইটো ধমধমা আছিল, ধমধমা বডি বিল্ডিঙত আছিল, বডি বিল্ডিঙত ধমধমা আছিল। আৰু এইটো আছিল চাৰ্টিফিকেট, মানপত্ৰ, এইটো মানপত্ৰ আছিল। আৰু তাৰপিছত ক'ত পালা? আৰু এইটো আছিল মোৰ, এইটো আছিল বাণীকুচি, এইটো বাণীকুচি আছিল, তাৰ চাৰ্টিফিকেটটো আছে ছাৰ তাতে আছিল। তাৰপিছত আৰু এইটো আছিল জাপাৰকুচি, জাপাৰকুচি আছিল। এইটো নলবাৰী জাপাৰকুচি আছিল। তাৰপিছত এইটো আছিল বৰমা, এইটো বৰমাত আছিল, বৰমা এইটো আছিল বৰমা। এইটো এটা চাৰ্টিফিকেট আছিল। এইটো এটা আছিল চাৰ্টিফিকেট আছিল। এইটো নলবাৰী এণ্ড বাক্সা ক্লাব বডি বিল্ডিং পাৱাৰ লিফটিং এণ্ড ফিটনেছ চেম্পিয়নশ্বিপ 2020-21। আৰু এইখন খেল হৈছিল হনুমান দুৰ্গা মন্দিৰ ফিল্ডত। এইখন আমি শৰীৰ চৰ্চা কিয় কৰিব লাগে, শৰীৰ চৰ্চাৰ পৰা আমাৰ কি হয়, কি লাভালাভ হয়, সেইটো কৈ দিয়াচোন। এনে তুমি থৰতে কৈ দিয়াৰ যত্ন কৰা, কাৰণ এইটো এটা বিষয়টো মহাসাগৰৰ দৰে। গতিকে তুমি ধৰা 2-3 লাইনত যদি কৈ দিব পাৰা বেছি ভাল হ'ব। শৰীৰ চৰ্চাটো হ'ল এনেকুৱা এটা বস্তু, তাৰমানে ৰাতিপুৱা ভাগত যেতিয়া আমি শৰীৰ চৰ্চাটো কৰোঁ, কৰাৰ পিছত আমাৰ দেহৰ যিটো এনাৰ্জি সেইটো মানে কি মজবুত হৈ থাকে। আৰু মনটো, আমাৰ যিটো মন, শৰীৰটোৰ লগত মনটো কানেকশ্যন হয়। গতিকে যদি আমাৰ নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰোঁ, অট'মেটিক আমি সৰু কথাতে সুখী হৈ থাকিব পাৰোঁ। নিজক মানে কি বহুত এটা ভাল এটা মানে কি হেৰি এটা পৰ্যায়ত ৰাখিব পাৰি, শাৰীৰিক হওক মানসিক হওক ভাল এটা সুস্থ পৰ্যায়ত ৰাখিব পাৰি। এনে কথাতে কোৱা যায়
এটা সুস্থ দেহত এটা সুন্দৰ মনে বাস কৰিব সুন্দৰ মনে বাস কৰে সেই কথাটো তাৰমানে কি সুস্থ দেহ এটা যেতিয়া সুন্দৰ মন এটাই জন্ম ল'ব বা বাস ল'ব তেতিয়া মানে কি ওচৰ চুবুৰীয়াখিনি ভাল কৰিব পাৰে আজি ওচৰ চুবুৰীয়া ভাল হোৱাৰ লগে লগে কালি গাঁৱলৈকে পৰিণত হৈ যাব গাঁৱৰ পৰা যায় যেতিয়া জিলালৈকে গুচি যাব আৰু জিলাৰ পৰা যায় তেতিয়া দেশলৈকে গুচি যাব এইবাৰ খাদ্য তালিকাৰ পিনে আহোঁ এনেই তোমাৰ খাদ্য তালিকাটো কেনেকুৱা তোমাৰ ডাইট লিষ্টটো কেনেকুৱা ডাইটটো মোৰ একদম মানে কি বহুত দামী বস্তু খাবতো মোৰ মানে কি পইচাটো থাকিব লাগিব সেইটো এটা কথা মানে কি মই সাধাৰণভাৱে গাড়ীখন চলাওঁ গাড়ীখন চলাই মই ঘৰো মেইনটেইন কৰিব লাগিব তাৰপিছত যি 10-20 টকা বাচে সেইটো হয়তো মোৰ নিজৰ হেৰিত লগাব লাগে আৰু মোৰ ডাইটত বেলেগ নহয় কণী 2টা থাকে তাৰপিছত মোৰ চয়াবিন থাকে চয়াবিনটো একেবাৰে হাই প্ৰটিন তাৰমানে এনেকুৱা বস্তু চয়াবিন প্ৰটিন ইউজ কৰিবই নালাগে প্ৰটিনটো মানে চয়াবিনটোত বহু পৰিমাণে অৰ্থাৎ তুমি বডি বিল্ডিঙত কোনো ধৰণৰ ছাপ্লিমেণ্ট ইউজ কৰা নাই কোনো ৰাসায়নিক দ্ৰব্যৰ সহায় লোৱা নাই তুমি সম্পূৰ্ণভাৱে নেচাৰেলি তুমি বডি বিল্ডিং কৰাৰ কাৰণে যত্ন কৰি সেইটোৱে ভাল একচুৱেলি এতিয়া আৰু এটা প্ৰশ্নলৈ আহোঁ এইটো খুবেই জৰুৰী প্ৰশ্ন জনগণ এনেইতো আমি সকলোৱে জানো বাৰু মদ বিড়ি চিগাৰেট যিকোনো মাদক দ্ৰব্য আমাৰ শৰীৰৰ কাৰণে খুবেই ক্ষতিকাৰক আমি খাব নালাগে বাৰু কিন্তু আমি কিছুমান আমাৰ শৰীৰৰ কাৰণে ভাল বুলি আমি ভাবি যিবিলাক আমি খাই থাকোঁ তেনেকুৱা খাদ্য আমাৰ কাৰণে অলপমান বেয়া সেইবিলাকো মদ ভাঙৰ দৰে আমাৰ দেহত ক্ষতি কৰি আছে আমি লক্ষ্মণৰ পৰাই আমি জানিবলৈ চেষ্টা কৰোঁ এনেকুৱা কি খাদ্য আছে যি আমাৰ দেহৰ কাৰণে খুবেই অপকাৰী মদ ভাং মাদক দ্ৰব্যৰ বাহিৰে আমাৰ ঘৰত আমাৰ ৰান্ধনীশালতে এনেকুৱা ধৰণৰ খাদ্য আমি প্ৰস্তুত কৰোঁ বা প্ৰস্তুত কৰি আমি খাই আছোঁ যিবিলাক আমাৰ শৰীৰৰ কাৰণে খুবেই বেয়া যিবিলাক আমাৰ শৰীৰৰ কাৰণে মাৰাত্মক বুলি কোৱা হয় আৰু এনেই কি আছে তেনেকুৱা তোমাৰ মনত আছে নেকি কিবা ৰাইজৰ কাৰণে তুমি কৈ দিয়া তেনেকুৱা চব্জিৰ ভিতৰতে চোৱা তুমি আজি লেচেৰা মাহ বেছি আছে বজাৰত লেচেৰা যেতিয়া মানে কি এটা মোৱা পকা বুলি এটা পকা লাগে তাতে আমি ইক্কা বুলি এটা ঔষধ এটা ইউজ কৰোঁ আৰু সেই ইক্কাটো কিডনীৰ কাৰণে খুবেই ডেঞ্জাৰ লেচেৰা মাহটো পাৰিলে মানে কি খুব কম ইউজ কৰিব লাগে আৰু বজাৰৰ পৰা আনি কিনে তাক পাৰিলে বইল নহ'লে পানীত ভিজাই থ'ব লাগে আৰু তাৰ পৰা বেঙেনা যিটো আমি খাওঁ আজি আমি বজাৰত যাই কিনে বহুত চিলচিলা মানে কি মালটো আমাৰ চকুত লাগে চাফা মাল লাগে আমাৰ পোকে ধৰা মাল আমি নাখাওঁ আৰু বেঙেনাটো যিটো বেঙেনা আমি খাই আছোঁ সেইটোত এটা ঔষধ মাৰে দাদাগাৰ্ড বুলি এটা ঔষধ মাৰে যিটো মানে কি একেবাৰে ভয়ানক বস্তু গতিকে আমাৰ লিভাৰ কিডনী সেইবিলাকো নষ্ট হ'বই আমি যেতিয়া চাফা মাল বিচাৰিম বজাৰত যাই কিনে এইকেইটা বস্তু একেবাৰে বেয়া এইকেইটা বস্তু এনেকুৱা বেয়া বস্তু মানে কি চিখৰ মদ ভাং ইয়াতকৈও বেছি বেয়া আমাৰ খেতিয়ক বন্ধুসকলে খেতি কৰি আছে লাভৰ কাৰণে ধৰা তোমাৰ ৰাসায়নিক দ্ৰব্য ৰাসায়নিক সাৰ প্ৰয়োগ কৰি আছে এইবিলাকৰ ইউজ নকৰাকৈ ৰাসায়নিক সাৰ ৰাসায়নিক দ্ৰব্য ইউজ নকৰাকৈ খেতি কৰিব নোৱাৰি নেকি পাৰি খেতি কৰিব পাৰি মানে কি নোৱাৰি বুলি মানে কি কোনো কথাই নাই পাৰি কিন্তু কি অলপ কষ্ট বেছি হয় নমস্কাৰ জনগণ ইবাৰ মই ভাস্কৰলৈ অলপমান কথা পাতোঁ দিয়ক আমাৰ বন্ধু লক্ষ্মণৰ লগত হয়নে লক্ষ্মণ আমি কলেজত একেলগে পঢ়া আছিলোঁ একেলগত তাৰমানে মোৰ প্ৰশ্ন হৈছে কি জীৱিকাৰ অন্যান্য উৎস মানে তুমি কি আৰু কি কৰা হেৰি মই কৰা মানে কি খেতি আছে খেতি কৰোঁ ছাগলী আছে তাৰপিছত গৰু আছে এনেকুৱা কৰি হেৰি কৰি চলি আছোঁ আৰু কিবা কৰি হয় আৰু খেতিৰ পৰাই এনে উপাৰ্জন পাতিকে নাই উপাৰ্জন বৰ্তমান ইমান ঠিক নহয় আৰু বৰ্তমান চব্জি চবৰে ওলাইছে না গতিকে বৰ্তমান সময়ত ভাল বুলি ক'ব নোৱাৰি আৰু যেতিয়া মানে কি এই বাৰিষা যেতিয়া জলকীয়াটো লাগে তেতিয়া কিন্তু এক পাল্লা জলকীয়া আনিলে ঘৰৰ বজাৰ আহি যায় 40-50 টকা আহি যায় পোৱা তেতিয়া লাভ আৰু কিন্তু এতিয়া বৰ্তমান ডাউন আছে বজাৰ ডাউন চবতে চব্জিটো ওলাইছে না আগতে এনে কি খেতি কৰা যায় খেতি কবি আছে আলু আছে ঘৰত মানে কি বিক্ৰী কৰাৰ কাৰণে নহয় আৰু ঘৰত খোৱাৰ কাৰণে সেইখিনি কৰা যায় তাৰ পৰা অলপ বিক্ৰী কৰাও যায় ঘৰৰ হেৰিৰ কাৰণে আৰু তোমাৰ খেতিত ৰাসায়নিক সাৰ ৰাসায়নিক সেনেকুৱা সাৰ আমি নামাৰোঁ পূৰা মানে হেৰি আৰু গোটেইখিনি আমাৰ যিটো অৰ্গেনিক যিটো আছে গোবৰ আৰু এই হাতী যায় আমাৰ ইফালে হাতী অহা যোৱা কৰি থাকে সেই হাতীৰ যিটো হেৰি থাকে দেউতা গোটেইবিলাক চিটাই দিয়ে এতিয়া আমি খেতিত তাতে যাই আছোঁ তাতে যাই আছোঁ আমি এতিয়া আমি আহি পালোঁ লক্ষ্মণহঁতৰ খেতি এতিয়া আমি খেতি চাওঁ অলপ আৰু খেতি চাই আমি লক্ষ্মণৰ লগত কথাও পাতিম তো লক্ষ্মণ আৰু এটা প্ৰশ্ন কৰি দিওঁ এই মাজতে খেতি চাই তুমিতো এনেইতো বডি বিল্ডিঙে কৰা বাৰু কিন্তু তাৰ উপৰি আৰু কিবা বেলেগ হবি আছে না তোমাৰ হবি বুলি সেনেকুৱা কৰি বৰ্তমান আৰু এই ছবিও আঁকা ধৰি আকৌ এইটো হবি সেনেকুৱা হবি আৰু নাই আৰু কিবা হেৰিটো বডি বিল্ডিংটো অলপ ষ্টেপ বাই ষ্টেপ ওপৰত নিব পাৰিলে সেইটো মানে কি কৰি যাম বুলি ভাবিছোঁ আৰু বেলেগ সেনেকুৱা কৰি হবি নাই আৰু বিজনেছ কৰিম আৰু
যিকোনো বিজনেছ কিবা এটা মানে এতিয়াই নকওঁ আৰু তেতিয়া গম পাবই ৰাইজে এইটো কি খেতিনো এইটো আমাৰ যিটো মিঠা আলু আছে ৰঙা আলু এইটো মিঠা আলু এইটো মিঠা আলু সেইফালে বেঙেনা আছে আৰু সেইটো বেঙেনা আছে বেঙেনা যোৱাকালি নিছোঁ মই বজাৰত বাংনা জনগণ বাংনা সেইটো বজাৰত নিছোঁ সেইটোও মিঠা লাগে কিন্তু সেইটোও মিঠা না সেইটোও মিঠা এইগিলা লাফা এইটো লাফা আছে এইটো আৰু এই বেঙেনা এইটো কুচিয়া পল বুলি কয় কুচিয়া পল লাম্বা বহুত লাম্বা এইটো এই হেৰি আছিল চব পানীলাও না কোমোৰা আছিল এইটো এইটো পানীলাও বিলাক হেৰি লাগি আছে এইটো আৰু আগত দেখি আহক জনগণ এইটো আলু আছে আমাৰ যিটো আমাৰ ঘৰত ব্যৱহাৰ হয় আলু আৰু কণ বিলাহী এইটো এই যিটো সৰু টাইপ এইটো সিফালেও আছে এইটো এই গতিকে সিফালে এইবিলাক আলু জনগণ আলু এইটো এইখিনি কি মানে এইটো গোবৰ দেখা পাইছোঁ এইখিনি মানে খেতিত ব্যৱহাৰ কৰা যায় এইবিলাকে আমি খেতিত ব্যৱহাৰ কৰোঁ এইবিলাক আমি দমাই থৈ দিওঁ ঘৰৰ পৰা আনো আৰু ইয়াত দমাওঁ আৰু শুকোৱাৰ পিছত আমি ছিটাই দিওঁ গুড়ি কৰি কিনে আচ্ছা এইটো গুড়ি কৰিব লাগে গুড়ি কৰি কিনে আমি ছিটাই দিওঁ এইটো তেতিয়া মানে কি বেছি ভাল হয় আৰু সেইটো নহ'লে মাখাটো থাকি গ'লে বছৰ লাগি যায় তেতিয়া মানে কি সাৰটো পোৱা লাগিল পানী পালেতো কথাই নাই আৰু এইটো জলকীয়া এইটো বালিজুৰি বুলি কয় এইটো ফজলুক এই সিফালে যে এনেকুৱা কণ বিলাহী এইটো তোমাৰ দেউতা ন দেউতা কাম কৰি আছে দেউতা কাম কৰি আছে লগ পাম বাৰু এতিয়া যায় ইয়াতে কবি শেষেই হ'ল লক্ষ্মণক আৰু এটা প্ৰশ্ন কৰোঁ তোমাক এনেই তোমাৰ আদৰ্শৰ ব্যক্তি কোন আদৰ্শ মানে হেৰি ৰোল মডেল যে বুলি কয় আদৰ্শ মোৰ ৰবি শৰ্মা মানে অসমীয়া এক্টৰ ৰবি শৰ্মা আচ্ছা এনেই কেনেধৰণে ভাল লাগে তাক মোৰ বডি বিল্ডিং লাইনৰ পৰা মানে কি আৰু তাৰ কথাবিলাক যিটো মানে কি সত্যবাদী কথা আচ্ছা কোনো ধৰণৰ ৰাজনীতিৰ লগত জড়িত নাই আৰু কোনো কথা মানে কি ডাইৰেক্টলি কয় সত্য কথা স্পষ্টবাদী বুলি কয় স্পষ্টবাদী একদম পূৰা সেইটোৰ কাৰণে মোৰ তাক বহুত বেছি ভাল লাগে ৰবি শৰ্মাকে ভাল পাওঁ আৰু চেষ্টা দি আছোঁ যদি পাৰোঁ মই আমাৰ ইয়াতে অনাৰ চেষ্টা কৰিম আৰু এটা সময়ত আৰু এতিয়াই বুলি নকওঁ আৰু পিছত হ'লেও চেষ্টা কৰিম ৰবি শৰ্মাক এখেত হৈছে আমাৰ লক্ষ্মণৰ দেউতাক এখেতৰ লগত অকণমান কথা পাতোঁ আপুনি লক্ষ্মণৰ দেউতাক আপুনি এতিয়া খেতি কৰি আছে মানে কাম কৰি আছে আৰু খেতিৰ আপোনাৰ নামটো মোৰ নাম অনিল ৰাজবংশী আৰু খেতিৰ বাহিৰে কিবা বেলেগ কৰে বেলেগ সেনেকৈ মোৰ নিজা দিতা কৰিব পৰা ধান্দা নাই এতিয়া ল'ৰাটোৱে যিখিনি কৰে এনেই আপুনি খেতি কৰাৰ আগতে কি কৰিছিল খেতি কৰাৰ আগত মই গুৱাহাটীত যাই মই ৰিক্সা চলাইছিলোঁ গুৱাহাটীত গুৱাহাটীৰ কোন জেগাত থাকিছিল কাহিলীপাৰা বেঙা স্কুলৰ ওচৰত প্ৰথম গুৱাহাটীত গৈছিলোঁ মই 5 টকা যি সময়ত হাজিৰা আছিল 5 টকা হাজিৰা আৰু ঘৰ দুৱাৰৰ কামৰ সেই 5 টকা হাজিৰা মাটি কাটিলে 6 টকা হাজিৰা দিনটোৰ ভিতৰত আৰু সেই দিনৰ পৰাই মই এতিয়াক লাগি বুলি ক'লেও গোটাই ভুল নহয় আজি 6-7 বছৰমান হ'ল গুৱাহাটীত অহা এই 6-7 বছৰৰ পাছত আকৌ মই খেতিতে আৰম্ভ কৰিলোঁ খেতি মই আগতে আৰু নতুন সেই পইচা অলপ জমা গোটাই কিনি আকৌ অটো ভেন এখন ল'লোঁ অটো ভেনখন লৈ ভালে চলি থাকিলোঁ ভালে চলি তাৰপাছত ল'ৰাটোৱে ক'লে কি ইয়াতে আৰু কিমান থাকে ভাড়া ঘৰত গাঁৱতে যাওঁ নলবাৰী গেলাখনতো ভাড়া পাম গাঁৱতো ভাড়া পাম এনেকৈ ক'লা কাৰণে বোলো হয়তো বহুত বছৰ থাকিলোঁ ময়ো আৰু এদিন মোৰ হৈছিল কি এই মাল নামি থাকাতে অকস্মাত মানে দাউৰা হৰা হয়তো এখন সময়ত মাল নামি থাকাত মানে এনেকুৱাকৈ গাড়ী এখন আহিছিল কিন্তু মোৰো লাগ ভাল বেচেৰা ড্ৰাইভাৰটোৰো লাগ ভাল একদম মই এনেকৈ দৌৰি গৈছোঁ একদম পূৰা আহি হেণ্ডেলডাল আহি এই বাইকৰ হেণ্ডেল থাক এনেকৈ বুকতে লাগিছে কিন্তু দুখ পোৱা নাই আপোনাৰে লাগিছিল মোৰে লাগিছিল মাল নামি দি দাউৰি যাওঁতে ৰাস্তাটো ক্ৰছ কৰোঁতে যথেষ্ট কষ্ট হৈছে যথেষ্ট মানে মই কিন্তু দুখ পোৱা নাই কিন্তু সেইটো কথা মিছা নকওঁ ইমান ৰাখিছিল গাড়ীখন মানে আচৰিত ধৰণে ব্ৰেক মাৰিছিল ভগৱান আছে মানুহটোও মোক ধমকি দিয়া নাই মানুহটোও মোক ধমকি দিয়া মই কিন্তু অলপ ভয় খাইছিলোঁ ধমকি দিব বুলি নাই নিদিলে নেতাতে এনেকৈ হেন কৰি শিকিলেও অলপ চিন্তা কৰিলোঁ চকুৰ অলপ প্ৰব্লেম এইটোতো চকুৰ প্ৰব্লেমেই মোৰ আপোনালোকে বা কি দেখিছে নাজানো এতিয়া মই কাম কৰাতে এনেকৈ থাকোঁ কিন্তু ক'ৰবাত যাব লগা হ'লে মই হেৰি আছে মোৰ কি চশমা আছে চশমা লৈছোঁ পৰীক্ষা কৰি তবে কিন্তু এতিয়া মই কাম কৰা এনেকৈ কৰোঁ ইমান হেৰি এই কিছুমান সৰু জলকীয়া নিকাৰণে অলপ দিগদাৰী হয় নোৱা বুলি ক'ব নোৱাৰি এই বুনটো ওলানটো পুলিও ওলা যায় এনেকুৱা প্ৰব্লেম চলি আছোঁ এতিয়া তাৰপৰা এতিয়া আকৌ আজি আহিলোঁ না তেনেকৈ আহি কিনি এতিয়া ল'ৰাটোৱে গাড়ীখন অকলে চলায় এতিয়া অকলে চলাৰ পিছত এতিয়া মই আৰু কি কৰিম ইয়াতে এইখিনি মাটি মুকাল কৰিছোঁ মাটিখিনি আমাৰে হয় কিন্তু হ'লেও মাদ্ৰী আছিল এই নদীৰ গৰা অৰিজিনেল গৰা এইটো নদীৰ গৰা এইটো অৰিজিনেল নদীৰ গৰা কিন্তু এতিয়া আমি
ক'ব গ'লে নদীত খেতি কৰি আছোঁ মই আচ্ছা নদীত খেতি কৰি আছোঁ কিন্তু এতিয়া খেতি কৰি কৰি আজি ভাল এতিয়া 4-5 বছৰ হ'ল এনেকৈ যেনে তেনে চলি আছোঁ আৰু এনেকৈখিনি আপোনালোকৰ খেতিততো হাতী আহে আহে হাতী ৰোধ কৰাৰ কাৰণে কি ব্যৱস্থা লৈছে হাতী ৰোধ কৰাৰ কাৰণে কি ব্যৱস্থা লৈছোঁ তাৰমানে হাতী ৰোধ কৰাৰ কাৰণে ৰাইজে প্ৰথমতে আলোচনা কৰিলে হয় আলোচনা এনেকৈ কৰিলে যে আমি হেৰি দিওঁ চট দিওঁ হয় চট দিলে হাতী নাহে হয়। কিছুমানে ক'লে চট দিলেও হাতী আহিবহে গছ পেলাই দিয়ে দি পেলাই ইপিনে পাৰ হৈ গুচি আহিব হয় হয় এনেকৈ এটা আলোচনা চলি আছে তাৰপিছত যেতিয়া আলোচনা চলি আছে এই আলোচনাটো চলি থাকোঁতে কি হ'ল ৰাইজে কৰিলে নহয় দে যি হৈ হ'ব দি দিওঁ চটটো দি দিওঁ এনেকৈ বুলি দিলে দিয়াৰ পিছত মানে প্ৰত্যেকে তাৰমানে এই আগত দেখি মোৰ এঘৰ মানুহ মোৰ নিচিনা কৰি সিও এনেকৈ নিজা কৰি হেৰি কৰিলে এইডাল মই নিজাকৈ দিছোঁ তাৰমানে এইডাল চট এতিয়া নকৰে কিয় নকৰে এইডাল মই হেৰি দিছোঁ এইটো মই নিজাববীয়াকৈ দিছোঁ মানে এইটো এটা ফৰ্মুলাহে কৰিছোঁ তাৰমানে মই এনেকুৱা ফৰ্মুলা কৰিলোঁ যি চৰকাৰে যি এইটো লাইন দিলাক বা আমি ৰাইজে যি দিলোঁ এইটোত লাগিতো দৌৰি গাল নাহে গতিকে ৰচনীটো ময়ো নিজাববীয়াকৈ কৰি চাওঁ এইটো মই 2.5 কিলো কিনি আনিলোঁ নিজে 2.5 কিলো আনি বা বুন এইবিলাক হেৰিবিলাক মোৰ নিজা বা আছে মোৰ নিজা কিনি অনা নাই আনি কিনি 2.5 কিলো আনি পেলাই মই এই বস্তুটো লগাই ল'লোঁ এতিয়া হাতীবিলাক নাহে আৰু এতিয়া দিয়াৰ পৰা এতিয়া অহা নাই এইটো এটা ফৰ্মুলা ফৰ্মুলা মানে এইটো বুদ্ধি আজিলে বুদ্ধি এইটো চৰকাৰৰ লগত দেখি ইয়াতে বিদ্যুতৰ সংযোগ নাই নাই হাতীয়ে ভাবে কি ইয়াত বিদ্যুতৰ আছে কানেকশ্যন আছে তাৰ কাৰণে অলপ বগা বগা প্লাষ্টিক বান্ধি দিছে এইবিলাক এটা বিদ্যুৎ বগা দেখক বুলি এইটো এনেই বান্ধি দিছোঁ মানে ধন্যবাদ জনাইছোঁ আপোনাৰ কথাখিনিৰ বাবে এইখিনিতে সামৰিছোঁ আৰু ঠিক আছে এই লক্ষ্মণে ধুনীয়া ধুনীয়া গানো গায়ে ফেচবুকত দেখা পাই থাকোঁ এই গানকে অলপমান গাই দিবা নেকি হে এনেই অলপমান আৰু এনে জুবিনৰে হওক বা কিবাৰে হওক তোমাৰ এনেই প্ৰিয় গায়ক কোন অসমৰ ফালৰ পৰা প্ৰিয় গায়ক জুবিন আৰু জুবিনৰ বাইদেউ এনেই কিবা কাৰোবাৰ গান শুনা নেকি জুবিনৰ বাইদে আৰু গান শুনো মই হেৰি বৰ্ণালী কলিতা কুকিল কণ্ঠী আচ্ছা তুমি ৰাজীৱ শদিয়াৰ গান শুনিছিলা না ৰাজীৱ শদিয়াৰ গান সেনেকুৱা কৰি মই কিন্তু ৰাজীৱ শদিয়া আচলতে আজি বহুত ভিডিঅ' হৈছিলোঁ বেয়া পাব মানুহ কিছুমানে কি ৰাজীৱ শদিয়াৰ গান মই কিন্তু এনেকুৱা কৰি গম পোৱা নাছিলোঁ এনে শুনিছিলোঁ কিন্তু নামটো জানা নাছিলোঁ যি গানটো হয় গানটো ভালেই লাগছে কিন্তু গায়কটো কোন কিন্তু সেইটো গম পোৱা নাছিলোঁ বহুত গানেই আছে যিবিলাক আমি ৰাজীৱ শদিয়াৰ বুলি গমেই নাপাওঁ কিন্তু গানবিলাক বহুত বিখ্যাত হয় বিখ্যাত গান শুনি ভাল লাগে শুনিছোঁ কিন্তু কথাটো হ'ল কি মই কিন্তু এই মানুহটোৰ নামটো কিন্তু গম পোৱা নাছিলোঁ সেইটো গম পোৱা নাই বাকী কিন্তু এনে ৰাজীৱ শদিয়াৰ গান শুনা পাইছোঁ কিন্তু ৰাজীৱ শদিয়া বুলি মানে চিনি পোৱা নাছিলোঁ যিহেতু গান বহুতে চিনি নাপায় আমি ৰাজীৱ শদিয়া মৰাৰ পিছতে আমি গম পালোঁ যেতিয়া ভাইৰেল হ'ল কথাবিলাক তাৰপিছতে আমি গম পালোঁ আৰু তেতিয়াহে গম পাইছোঁ তোমাৰ মতে আৰু এনে সফলতাৰ অৰ্থটো কি মানে সফলতা কাক বোলে তোমাৰ মতে সফলতা মানে কি মানুহ এজন সুখী বা সফল অনুভৱ কৰা হয় সেনেকুৱা ধৰণে আৰু অলপমান মানে ব্যাখ্যা কৰি আৰু কথাটো কি হ'ব তাৰমানে তুমি কিমানখিনি পালে তুমি নিজকে সফল বুলি ভাবিবা মই নিজকে কিমানখিনি পালে সফল বুলি ভাবিম মানে কি মই আগতেও কৈছোঁ যি মানুহ আচলতে বহুত বেছি আশা কৰিব নালাগে বা মানে কি বহুত বেছি বিচাৰিবও নালাগে অলপ অলপ কথাতে সুখী হৈ থাকক বা মই যিখিনি পাইছোঁ মই আজি মই ৰাইজক কওঁ বহুত টকা নাই কিন্তু মোৰ তথাপি কিন্তু মই সফল মই আৰু এটা বস্তু বিচাৰিম কি যেতিয়া মোৰ মৃত্যু হ'ব যেতিয়া মোৰ শ্মশানত যায় আজি ধৰি লওক 2জন মানুহ যেতিয়া চকু পানী টুকব মোৰ কাৰণে এই ল'ৰাজন মৰি গ'ল ভাল আছিল অমুক আছিল 10জনৰ মাজত 2জনে যেতিয়া চকু পানী টুকে সেইটোৱে মানে কি বহুত ডাঙৰ কথা সেই 2জন মানুহ কিহৰ কাৰণে চকু পানী পেলাইছে সেই বস্তুটো যেতিয়া পাব সেই একজন মানুহ তাৰমানে বহুত বেছি নাপালেও সিদিনা মানে কি মূল্য মানে কি সফল বুলি ধৰি ল'ব লাগে মই সেইটোৱে বিচাৰোঁ মানে কি বহুত টকা পইচা ধন সম্পত্তি এইবিলাক মানে কি দুদিনীয়া সেই বস্তুটো যিটো থাকি যাব কৰ্মৰ দ্বাৰা যিটো আমি থৈ যাম সেই বস্তুটো কিন্তু চিৰস্থায়ী হৈ ৰ'ব অমৰ হৈ ৰ'ব এই বস্তুটো মানে কি মৃত্যুৰ পিছতো তাৰ সেই বস্তু অমৰ হৈ থাকিব মানে কৰ্মৰ দ্বাৰাই আমি যিটো কাম কৰি গৈছোঁ আজি মই কিমানখিনি ৰাইজক কি দিব পাৰিছোঁ সেইটো মই নিজে নকওঁ ৰাইজে সেইটো বিবেচনা কৰি চাব বা কামৰ ফালৰ পৰাই হওক মানুহক সহায় কৰাৰ দ্বাৰাই হওক যিকোনো ফালৰ পৰা সেইটো ৰাইজে চাব মই নকওঁ মই যি নিজৰ চাৰ্টিফিকেট নিজে নিদিওঁ কাৰণ কিয় সেইটো এটা কি অহংকাৰী লক্ষণ এইটো মানে এখেতৰ মতে এতিয়া সফলতাটো হ'ল এনেকুৱা ধৰণৰ বস্তু মই কিন্তু সফল বুলি ধৰি লৈছোঁ আচ্ছা মই যিখিনি পাইছোঁ আজি মোৰ লগত বহুত টকা পইচা নাই মানে কি চলি আছোঁ আৰু সফল মানে কি বস্তুটো হৈছে যদি সঁচা কৰি একজন মানুহৰ দেহত যদি কোনো বেমাৰ আজাৰ নাই শাকে পাতে বা আলু খানা পিটিকাই খাই কিনে চলি আছোঁ লাগিলে বৰষুণ পৰা নাই ঘৰত সেইটো সেইখিনি ধৰি লৈ কিনে সুখী থাকিব লাগে আৰু যদি মনৰ পৰা মই সুখী বুলি এই কথাটো অনুভৱ হৈছে সেইটোৱে সফলতা আমি লক্ষ্মণৰ মাৰ লগত চিনাকি হোৱাই নাছিলোঁ কাৰণ লক্ষ্মণৰ মা ঘৰত নাছিলে
গৰু দিবলৈ গৈছিলে এতিয়া আহিছে আমি লক্ষ্মণৰ মাৰ লগত আমি চিনাকি হৈ লওঁ এনে আপোনাৰ নামটো কি অমিয়া ৰাজবংশী অময় ৰাজবংশী এতিয়া কি কৰি আছে আপুনি যঁতৰৰ সূতা কাটি আছে সূতা কাটি আছোঁ কাপোৰ লগাব আৰু অঁ কি কাপোৰ লগাব এনে মেখেলা লগাইছোঁ মেখেলা লগাইছি এই শালত তাতে বগা মেখেলাৰ লগত এইটো কালাৰটো দিব অঁ তো কালাৰ দি অঁ আচ্ছা বাৰু ভালে লাগিল আপোনালোকৰ ঘৰত আহি আমি খেতিও চাব গ'লোঁ আপোনালোকৰ অঁ দেউতাকক লগ দেউতাককো লগ পালোঁ তাতে কথা পাতিলোঁ অলপ আপোনাৰ লগতো চিনাকিটো হ'লোঁ ভাল লাগিল আহি কিনে আপোনাৰ বেয়া চেয়া পাইছে নেকি আমাক কিহৰ বেয়া পালোঁ ঠিক নাই বেয়া চেয়া পাব পাৰি আমি মানুহ ঘৰত আহিলে মানুহ বেয়া পায় নাপয় ঠিক আছে আমি কামত ডিষ্টাৰ্ব কৰা হেন লাগিল নাই অলপ নাই জনগণ চাং একেৰে নাখালা কি হ'ল মইতো খাম না অঁ খাই দি অলপ বুদ্ধি বনাই দি তই গতিকে জনগণ আজি এটা সুন্দৰ ভিডিঅ' আমি প্ৰস্তুত কৰিবলৈ সুবিধা পালোঁ লক্ষ্মণ ভাইটিৰ ঘৰত এটা কথা ঠিক যে আচলতে আজি আমি বহুত কথাই শিকিলোঁ লক্ষ্মণ ভাইটিৰ পৰা যদিও বয়সত সৰুৱে হ'ব মোতকৈ বহুত ভাল ভাল কথা কিছুমান শিকিলোঁ আৰু তত্ত্বগধুৰ কিছুমান কথাই শিকিব পাৰিলোঁ সেইকাৰণে লক্ষ্মণ ভাইটিক বহুত বহুত ধন্যবাদ জনালোঁ আৰু বহু সময় আজি ল'লোঁ আচলতে এনে আমি 1 ঘণ্টাৰ ভিতৰত আমি কৰি দিওঁ আজি লক্ষ্মণ ভাইটিৰ ঘৰত আমি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামান সময় অতিবাহিত কৰি দিলোঁ আমি গমেই নাপালোঁ খুবেই এটি সুন্দৰ পৰিৱেশত আমি থাকিলোঁ চাগে কাৰণে আমি গম নাপালোঁ গতিকে তাৰ বাবে লক্ষ্মণ ভাইটিক বহুত বহুত ধন্যবাদ দিলোঁ আৰু আগলৈ আৰু আহিম আমি লক্ষ্মণ ভাইটিক লগ কৰাৰ কাৰণে লক্ষ্মণ ভাইটিৰ খা খবৰবিলাক আপোনালোকক জনোৱাৰ বাবে গতিকে আজিলৈ ইমানতে আমাৰ ভিডিঅ'টো সামৰিছোঁ আমাৰ ভিডিঅ'বোৰ চাই থাকিব চেনেলটো আপোনালোকৰ মনতে আছে আলহী ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লগতে বেল আইকনটো দবাই ন'টিফিকেশ্যনটো অন কৰি থ'ব যাতে আমি ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকৰ ইউটিউবলৈ বা আপোনালোকৰ মোবাইললৈ ন'টিফিকেশ্যনবিলাক যায় গতিকে খুব সুন্দৰ সময় দিয়াৰ বাবে লক্ষ্মণ ভাইটিক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু সকলোকে নমস্কাৰ জনাই আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই ধন্যবাদ কোনটো চেনেলত আহিব ভিডিঅ'টো আলহী কোনটো আলহী চেনেল AALOHEE মই এগলাই চাব লাগিব নেকি আমাৰ জনগণকো ক'ব লাগিব চবেই চাব লাগিব আৰু লগতে বেলেগকো দেখাব লাগিব মানে শ্বেয়াৰ কৰিব লাগিব কিন্তু শ্বেয়াৰ নকৰিলে কিন্তু আমি আগবাঢ়িব নোৱাৰিম সেইকাৰণে কৈছোঁ জনগণ ধন্যবাদ আমাৰ লক্ষ্মণ ভাই অলপ ধেমালি কৰিলোঁ গতিকে বাই 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 নমস্কাৰ জনগণ বৰ্তমান মই আছোঁ বেলেগৰ ঘৰত যোৱাকালি ফুৰিবলৈ আহিছিলোঁ আৰু ইয়াতে ৰাতিটো থাকিলোঁ আজি ইয়াৰ পৰাই যোৱা এপিছ'ডৰ পুৰস্কাৰৰ কথা ঘোষণা কৰিবলৈ ওলাইছোঁ যোৱাটো এপিছ'ডত আমি সুধিছিলোঁ নেপালীসকলৰ পৰম্পৰাগত টুপিটোৰ নাম কি আপোনালোকৰ নিশ্চয় প্ৰশ্নটো মনত আছে আৰু বহুতেই শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে বহুতে মানে 100% মানুহে শুদ্ধ উত্তৰেই দিছে কিন্তু ভাগ্যশালী বুলি বিবেচিত হৈছে উত্তম ৰাজবংশী 92 এই ব্যক্তিজন গতিকে উত্তম ৰাজবংশী 92 আপুনি আমাৰ সৈতে যোগাযোগ কৰিব আমাৰ ফোন নম্বৰ আপোনাৰ লগত নিশ্চয় আছে আৰু যদি নাইও তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনত ফোন নম্বৰটো দিয়াই থাকে তাত গৈ আপুনি আমাক মেছেজ কৰিব পাৰে হোৱাটছএপ কৰিব পাৰে বা আমাক ফোন কল কৰি যোগাযোগ কৰিব পাৰে আৰু তাৰপিছত আপুনি আপোনাৰ উপহাৰৰ ধনখিনি আপুনি গ্ৰহণ কৰিব পাৰিব গতিকে এইখিনিয়ে আজিলৈ বাই বাই আৰু এটা কথা আছে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইবাৰ সংখ্যা খুবেই কম আমাৰ চেনেলটোত আৰু শ্বেয়াৰ কৰিব আৰু গোটেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব তাৰ ফলত আমাৰ চেনেলটোৰ ইমপ্ৰেশ্যনটো ভাল হয় গতিকে ধন্যবাদ